মই মানস পটেৰা আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল মানস ব্লগ। আজি ভিডিঅ'টো কথা পাতিব গৈছো যে বহুত বছৰৰ পৰা এইটো প্ৰাকৃতিক দুৰ্যোগ বুলি ক'লে নহয়, বেয়া নহয়, মানে প্ৰত্যেক বছৰে আহে নাহে বুলি নকওঁ। বানপানী হয় কিয় আৰু ইয়াৰ সমাধান কি, বলক এই ভিডিঅ'টো আজি আমি তাৰ ওপৰতে এই দুটা বিষয়ৰ ওপৰত আমি আজি ভিডিঅ'টো কথা পাতিব গৈছো। ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰাকৈ। যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি একদমেই নাপাৰিব। বানপানী হোৱা দুটা কাৰণ আছে, এটা প্ৰাকৃতিক নিজে হোৱা আৰু আনটো হৈছে মানুহে বনোৱা। প্ৰাকৃতিক বানপানী এটা কাৰণে হয় যেতিয়া মানে এখন নদীৰ গভীৰতাটো কমি যায়, মানে যোনটো দ এটা পুখুৰী যদি বাম হৈ আহি থাকে, পুখুৰীটো পানী যদি বেছিকৈ হয়, বেছিকৈ পানী পেলাই পুখুৰীটো উফন্দি উঠি গুচি আহিব। সেই তেনেদৰে মানে এতিয়া সেই ক্ষেত্ৰত তেনেকুৱা আছে। অসমৰ মাজেদি বৈ যোৱা, অসমৰ জীৱন ৰেখা বুলি ক'লে বেয়া নহয়, লাইফ লাইন বুলি ক'লে বেয়া নহয়, ব্ৰহ্মপুত্ৰখন স্ক্ৰীণত আপোনালোকে দেখিছে। তিব্বতৰ পৰ্বত চীনৰ পৰা আহি ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মানে অসমৰ মাজেদি গৈছে, বাংলাদেশত সোমাই বংগোপসাগৰত পৰিছে। একচুৱেলি কথাটো এনেকুৱা হৈছে, প্ৰাকৃতিক কথা ক'বলৈ গ'লে যেতিয়া মানে হিমালয়ত পাহাৰ গ'লে গৰম দিনত গ্লেচিয়াৰ বুলি আমি যোনটো কওঁ, বৰফ গলাৰ ফলত কি হয়, পানীখিনিৰ লগত অকল পানী নাহে, শিল বালি মাটি চব পলস আহি থাকে। তাৰ ফলত কি হয়, বছৰে বছৰে ব্ৰহ্মপুত্ৰখন ওখ হৈ আহি আছে। সেইটো কাৰণে আৰু বৰষুণো হয় উত্তৰ পূৰ্বাঞ্চলত, আৰু বৰফৰ পানীৰ লগত বৰষুণে দিয়া পানী, সেই পানী বহুত বেছি হৈ গৈছে। তাৰ ফলত কি হৈছে, পানী যাবলৈ মানে ৰাস্তা নাইকিয়া হৈ গৈছে, আৰু মানে পানী বেছি হৈ গৈছে। আৰু মানুহে বনোৱা কাৰণকেইটা হৈছে এনেকুৱা যে মানুহে মানে জাহা তাহা ঘৰ বনাই দিছে, ড্ৰেইনেজ চিষ্টেমটো মানে পানী যোৱা ৰাস্তাবিলাক বন্ধ কৰি দিছে। এতিয়া উদাহৰণস্বৰূপে আমি ল'বলৈ গ'লে গুৱাহাটী মহানগৰীখনত এনেকুৱা হৈছে মানে এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ গেটৱে, উত্তৰ পূৰ্বাঞ্চললৈ সোমাই অহা জপনাৰ বুলি ক'লে বেয়া নহয়। যলৈকে নাযাওক মানুহটো, ট্ৰেইনত আহিলেও গুৱাহাটী হৈ আহিব, ফ্লাইটেৰে কিছুমান মানুহ ফ্লাইটেৰে গুৱাহাটীলৈ লেণ্ড কৰিব, তেনেকুৱা কথা। বাদ দিয়ক সেইবিলাক কথা। গেটৱে বুলি ক'লো, এতিয়া মুঠে গেটৱে মুঠে গুৱাহাটীৰ মুঠে মানে সোমোৱা উত্তৰ মানে জপনা বুলি মুঠে মনত ৰাখক, সেইটো কথা। তাৰ ফলত কি হৈছে, গুৱাহাটীত মানে দিনে দিনে পপুলেশ্যন বাঢ়িছে, জনসংখ্যা বাঢ়ি গৈছে, আৰু মানে মানুহ থাকিবলৈ জেগা কম হৈ গৈছে। আৰু মানে মানুহ ইমানেই মানে আৰু কি কৈছে, যোনবিলাক ভাল এতিয়া দীপৰ বিলৰ কথা হৈছে, দীপৰ বিলখন পূৰা পুত গৈছে। আৰু জীয়া ভৰলিখনত কি কৈছে, মানুহবিলাকে ডাষ্টবিন ইউজ নকৰিছে, মানে গেলা জাবৰ জোঁথৰবিলাক তাতে পেলাইছে, নলাবিলাকতে পেলাই দিছে। তাৰ ফলত কি হৈছে, সেই মানে ড্ৰেইনবিলাক ব্লক হৈ গৈছে, আৰু তাৰ ফলত পানী যোৱাৰ ৰাস্তা বন্ধ হৈ গৈছে। সেইটো কাৰণে গুৱাহাটী মহানগৰীৰ বাসিন্দাবিলাকে কৃত্ৰিম বানত ভুগিবলগীয়া হৈছে। এতিয়া আগতে ক'লো আপোনালোকে সেয়া বানপানী কিয় কাৰণে হয়, এতিয়া সমাধান কি? সমাধান বহুত আছে। প্ৰথমতে চৰকাৰে ক'লে যে ব্ৰহ্মপুত্ৰখন খান্দিম মেচিন অক্টোবৰ হ'ব, আজিলৈকে খানা নহ'লে। তো গভৰ্ণমেণ্টক এটাই ৰিকুৱেষ্ট কৰোঁ যে জল্দিকে ব্ৰহ্মপুত্ৰখন খন্দাৰ চেষ্টা কৰক, যিমানকেইখন নদী আছে আৰু মানে খান্দিব চেষ্টা কৰক, যাতে মানে অসমৰ ৰাইজে যাতে এনেকৈ বানপানী যাতে প্ৰত্যেক বছৰ যাতে ভুগি নাথাকে। আৰু বহুতে ডিম্পুদাৰ মই বুজিছিলোঁ, ডিম্পুদাই কৈছিলে যে জীয়া ভৰলিৰ ওচৰত এটা মানে ডেম টাইপৰ এটা বনাই, এটা ৱাটাৰ মানে পাম্প লগাই সেইটো হেৰি কৰে, যোনটো একচুৱেলি সেইটো বেষ্ট চাইডে দিছে ডিম্পুদাই, কিন্তু মই সেইটো ভিডিঅ'টো মই ছাপৰ্ট দিছোঁ ডিম্পুদাক। সেইটো প্ৰজেক্টটো যদি হাতত লয়, গুৱাহাটীৰ মানুহখিনি বহুতেই ৰেহাই পাব। আৰু এজ এ ষ্টুডেণ্ট, এজ এ মই ইউটিউবাৰ, এজ এ মই চিটিজেনশ্বিপ অফ আছাম, মই মানুহবিলাকক এটাই কথাই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে ডাষ্টবিনত পেলাওক জাবৰ জোঁথৰ, সদায় মানে ভাল এটা জেগাত ডাম্পিং, ভাল এটা জেগাত কৰক। ড্ৰেইনত কেতিয়াও প্লাষ্টিক জাবৰ জোঁথৰ বাঁহ ড্ৰেইনত কেতিয়াও নেপেলাব, নদীত কেতিয়াও নেপেলাব। আৰু এতিয়া বহুতে দেখি যায় দীপৰ বিলখন সেয়া কেনেকুৱা লেতেৰা হৈ গৈছে। মই আজিলৈকে ভিজিট কৰা নাই, কিন্তু মই মানে ভিডিঅ' চাই গম পাই আছোঁ। তো আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে ডাষ্টবিনত বেয়া বস্তু পেলাব, নদীত কেতিয়াও নেপেলাব, মই সেইটোৱে ৰিকুৱেষ্ট কৰিছোঁ। আৰু তেনেকৈ আৰু মানে এটাই কথা কওঁ, ব্ৰহ্মপুত্ৰখন খান্দিব লাগে, সেইটো কথা। আৰু যিমানকেইখন মাথৰি ভাগি আছে, তো সেইটো মানে ভালকৈ এম্বাংকমেণ্টটো মানে ভালকৈ পকাকৈ যাতে বনোৱাৰ যাতে প্ৰচেষ্টা চলায়, সেইটোৱে মই ৰিকুৱেষ্ট কৰিছোঁ। আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নতুন ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। বাই বাই, জয় অসম, ধন্যবাদ।